আমি এক্সপোনেন্ট বিলাকৰ দুটা প্ৰপাৰ্টি জানিলো দুটা ধৰ্ম এই ধৰ্ম দুটা কি কি আৰু এবাৰ লিখি দিও মনত ৰাখিবা এইকেইটা আৰু যদি a to the power m times a to the power n হলে কি হয় a to the power m plus n ওকে এইটো এটা জানো a to the power m divided by a to the power n এইটো কি হয় a to the power m minus n ওকে সহজ একদম সহজ দুটা বস্তু আমি জানো এনেকুৱা প্ৰবলেম বিলাক যেতিয়া তোমালোকে কেতিয়াবা কৰিব লাগিব আৰু যদি পাহৰি যোৱা বা কনফিউজড হৈ যোৱা মনতে সৰু সৰু নম্বৰ কিছুমান লিখিবা a স্কয়াৰ টাইমছ a কিউব 2 আৰু 3 তেতিয়া কি হ'ব তেতিয়া তোমালোকে গম পাবা যেটো এই সৰু নম্বৰৰ লগত কৰা ডাঙৰ সংখ্যাৰ লগতো একে কৰিব লাগিব সেইটো ট্ৰিক অংকত কেতিয়াবা যদি অলপ কনফিউজড হৈ যোৱা ডাঙৰ সংখ্যা দেখি এটা সৰু সংখ্যা লৈ ভাবি চাবা এইটো সৰু সংখ্যাটো যেটো কৰিছা তেতিয়া ডাঙৰ সংখ্যাটো লৈ একে মেথড এতিয়া ধৰি লোৱা এইটো উদাহৰণ বেলেগ এটা ৰং লবা এই ফৰ্মুলা কেটাৰ কাৰণে কলাটো ৰাখি থওঁ আৰু ৰঙাটো আহিলে গতিকে ৰঙাটোৱে লওঁ এতিয়া ধৰি লোৱা এইটো 2 স্কয়াৰ এটা সংখ্যা আছে আৰু এই গোটেই সংখ্যাটোক ব্ৰেকেটৰ ভিতৰত তাক এটা বুলি ধৰিলো তাক পাৱাৰ দিলো আমি 4 এইটো কি হ'ব দেখিব উদ্ভুত জানো যে প্ৰথমতে এটা সংখ্যা আছিল এইটো বেছ 2 পাৱাৰ দিছো 2 আৰু তাৰ পিছত এই গোটেইটোকে পাৱাৰ দিছো 4 এতিয়া 2 পূৰণ 2 4 নকওঁ আৰু পাৱাৰতে চাম এই ভিতৰটোত কি হ'ব এইটো মানে কি এইটো মানে হ'ল যে এই গোটেই সংখ্যাটোক 4 বাৰ পূৰণ কৰিম 2 স্কয়াৰ টাইমছ 2 স্কয়াৰ টাইমছ 2 স্কয়াৰ টাইমছ 2 স্কয়াৰ ওকে এই 4টো মানে হ'ল কি এই ব্ৰেকেটৰ ভিতৰত যেটো সংখ্যা আছে তাক আমি 4 বাৰ পূৰণ কৰিম যদি এটো 6 হয় 6 বাৰ পূৰণ কৰিম যদি 100 হয় 100 বাৰ পূৰণ কৰিম এতিয়া যদি ভাঙি দিও এইটো মানে কি 2 পূৰণ 2 এইটো পূৰণ চিন আহিল এইটো মানে 2 পূৰণ 2 এইটো পূৰণ চিন আহিল এইটো মানে 2 পূৰণ 2 এইটো পূৰণ চিন আহিল এইটো মানে 2 পূৰণ 2 কেইটা হ'ল 1 2 3 4 5 6 7 8 2 to the power 8 এতিয়া সম্পৰ্কটো চোৱা 2 এই একো যে নাই আমি নরমালি কি কম দুটা সংখ্যাৰ মাজত এনেকে যদি লিখা থাকে এটা 3 থাকিল আৰু ব্র্যাকেটত আৰু বাহিৰত এটা 4 থাকিল তাৰ মানে কি নরমালি আমি কি কয় এনেকুৱা হৈ থাকিলে 3 পূৰণ 4 হৈ আছে একো নাই মাজত সাইন মানে ব্র্যাকেটৰ বাহিৰত যদি এটা সংখ্যা থাকে আমি সদায় পূৰণ বুলি ভাবো ন এইটো মানে হ'ল 3 পূৰণ 4 ইয়াতো হেই একে ভাবিব পাৰা এই ব্র্যাকেটৰ বাহিৰত 4 আছে ইয়াতে ওপৰত আছে 2 পূৰণ 4 8 তাৰ মানে এই দেখাত যেনেকুৱা লাগিছে যে ইহত দুটা পূৰণ হৈ আছে আসলতে ইহতে পূৰণ হৈ আছে এতিয়া যদি এই 2 গুছাও 8 গুছাও ধৰিলে 2 জায়গা তুমি এতিয়া 2 raised to the power m বুলি গলা কিবা এটা সংখ্যা আৰু হেই গোটেইটোকে পাৱাৰ দিলা n উত্তৰটো কি হ'ব 2 to the power m times n mn এটা 2টো গুছাই দিয়া আমি a দিম a to the power m গোটেইটো পাৱাৰ দিলা n a to the power m times n গতিকে এইটোৱে দিলে দুটা পূৰণ কৰিলে এতে যোগ হয় হৰণ কৰিলে বিয়োগ হয় আৰু যদি পূৰণ হৈ থাকে তেতিয়া ইয়াতে পূৰণ হয় মানে এতিয়া নেক্সটটো আৰু এটা আছে এইটো লাষ্ট ইম্পৰ্টেন্ট আৰু চাৰিটা মেইন হোৱাৰ পিছত বাকি কেটা ইউজ কৰি উলিয়াব পাৰি ধৰিলো এইটো সংখ্যা 2 পূৰণ 3 এইটো এটা সংখ্যা উত্তৰটো নিদিও 2 পূৰণ 3 এইটোক আমি কৰিলো 3 ৰে পাৱাৰ দি দিলো টু দি পাৱাৰ 3 কৰি দিলো এতিয়া কি হ'ব এইটো মানে কি 2 পূৰণ 3 হিতে ব্র্যাকেটৰ ভিতৰত আছে ব্র্যাকেটৰ ভিতৰত আছে মানে হিত এটা সংখ্যা এটা এটা বুলি ধৰিব লাগিব এই 2 পূৰণ 3 টো 3 বাৰ পূৰণ হ'ব কাৰণ এইটো পাৱাৰ দিছা ন গতিকে কি হ'ব 2 পূৰণ 3 এটা আহিল পূৰণ 2 times 3 পূৰণ 2 times 3 ওকে এইটো 3 বাৰ ৰিপিট হ'ব এটা ব্র্যাকেট সকেট বিলাক খুলি দিয়া আৰু 2 কেটা একে কৰা পূৰণৰ উল্টা পাল্টা কৰিব পাৰি ন গতিকে ইয়াৰ পৰা এটা 2 আহিল 2 পূৰণ আৰু এটা 2 পূৰণ আৰু এটা 2 3 কেইটা আছিল পূৰণ ইয়াৰ এইটো 3 মাল্টিপ্লাইড আৰু এইটো 3 মাল্টিপ্লাই আৰু এইটো 3 কেইটা 2 আছে 3টা 2 to the power 3 পূৰণ কেইটা 3 আছে
তিনিটা 3 to the power 3 ইয়াত চোৱা কি হ'ল এই দুটা পূৰণ হৈ আছিল আৰু ব্ৰেকেটৰ বাহিৰত কিউবটো আছিল উত্তৰটো তেনেকুৱা লাগে যে এই তিনিটো আমি দুইটাৰ ওপৰত লিখি দিব পাৰো ভাঙি দিব পাৰো তাৰ মানে এইটোক আমি এনেকৈ লিখিব পাৰো 2 কিউব টাইমছ 3 কিউব এই তিনিটো ভিতৰত সোমাই আনি ব্ৰেকেটটো গুচাই দিব পাৰো সেইটোৱে ৰূল গতিকে 2 আৰু 3 জায়গাত যদি আৰু এতিয়া আমি এই লিখো m আৰু n লিখো কি হ'ব এতিয়া লিখি এনেকৈ কৰি আছো নহয় 2 times 3 to the power m হ'ল তেতিয়া কি হ'ব 3 জায়গা 2 to the power m times 3 to the power m তেতিয়া যদি 2 আৰু 3 নি লিখো a আৰু b লিখো তেতিয়া কি হ'ব তেতিয়া হ'ব a times b to the power m এইটো মানে হ'ব a to the power m times b to the power m আৰু সহজকৈ লিখিব পাৰা ইয়াক পুৰণৰ সাইন কেইটা গুচাই দিব পাৰি a b এইটো মানে পুৰণ ন a আৰু b পুৰণ হৈ আছে to the power m তাৰ মানে a to the power m কাষত b to the power m আমি এই পুৰণ সাইনটো গুচাই দিছো ইয়াতে কথাটো একেই গতিকে এই চাৰিটা সূত্ৰ যে দেখিলা তোমালোকে ধৰ্ম এইটো এটা এইটো এটা এইটো এটা এইটো এটা এইকেইটা মূল ধৰ্ম বুলি ধৰা উৎসৱ কৰে এইকেইটা যেতিয়া তোমালোকে জানিবা বাকী চববিলাক তাৰ পৰা উলিয়াব পাৰি আৰু ধৰ্মবিলাক খুব সহজ একদম সহজ আৰু এইটো মনত ৰখাও সহজ সেইটো মনত ৰাখি থোৱা ইমান সহজ যেতিয়া